গহপুৰৰ দীপৰাস্থিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত দুৰ্গা পূজাৰ মহাঅষ্টমীৰ দিনটোত অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। মহাঅষ্টমীৰ দিনটোত হাঁহ, পাৰ, ছাগলী আৰু ম'হ বলি দিয়া অসমৰ অন্যতম শক্তিপীঠখনত ব্যাপক আয়োজন হৈছে বলি বিধানৰ। পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত বোৱা শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত চৰকাৰী স্বাস্থ্যবিধি মানি চলিবলৈ ভক্তপ্ৰাণ ৰাইজক সজাগ কৰাৰ চেষ্টা কৰি আছে দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সদস্যসকলে। গহপুৰ নাওৰ হৈ গেৰেমচা নাৰ্জাৰীৰ এক প্ৰতিবেদন। হয়, নমস্কাৰ, মই স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে গহপুৰ নাৱত। আৰু এতিয়া মই উপস্থিত আছোঁ কল্যাণী থানত আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ যে কি ধৰণে ইয়াত আজি দুৰ্গা পূজা আয়োজন কৰা হৈছে। আৰু মই আপোনালোকক দেখাই আছোঁ, এয়া চাই যাওক আপোনালোকে। গহপুৰ নাৱৰ সকলো দৰ্শকসকলক দেখাই আছোঁ যে কি ধৰণে ইয়াত মানুহৰ সমাগম দেখা পাইছোঁ আমি। কি ধৰণৰে আপোনালোকে দেখি আছে বিভিন্ন ধৰণৰ মানুহ। হয়, আমাৰ লগত এগৰাকী, হয়, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে আহি পেলাই ইয়াত মন্দিৰ পূজা কৰিবলৈ আহিলোঁ। আৰু কৰোণাৰ কাৰণেতো পূজা চূজা একো পালিব পৰা নাছিলে, এতিয়া আপোনালোকে দুৰ্গা পূজাটো পালিব পাৰি কেনেকুৱা লাগিছে? কিবা কৰোণাৰ পৰা এটা বাচি পেলাই আহিলোঁ আৰু পূজা চাবলৈ মন্দিৰত সোমাইছোঁ আৰু ভাল লাগিছে পূজা চাই পেলাই। হয়, মই এয়া দেখাই আছোঁ দৃশ্য। আৰু আপোনালোকক আমি দেখাবলৈ প্ৰয়াস কৰি আছোঁ যে ইয়াত বলি বিধানৰ কিছু নীতি নিয়ম চলি আছে। আমি দেখাই আছোঁ। হয়, আৰু আমি কিছু কথা জানিব বিচাৰিছোঁ। হয় বাইদেউ, কেনেকুৱা লাগিছে পূজা? ভালেই লাগিছে পূজা। আমাৰ বৰঙাবাৰী কল্যাণী মন্দিৰত ধুনীয়াকৈ পাতিছে। প্ৰতি বছৰে ম'হ বলি দিয়ে ইয়াত ভাগে। এতিয়া ম'হ বলি দিয়া কাৰ্যসূচী আৰম্ভ হৈ আছে, ভাল লাগিছে। হয়, ধন্যবাদ। এয়া দেখাই আছোঁ আপোনালোকক। আমি এই মুহূৰ্তত আমি উপস্থিত আছোঁ কল্যাণী থানত আৰু আমি দেখাই আছোঁ কি কল্যাণী থানত কি ধৰণে ইয়াত মানুহৰ সমাগম আমি দেখা পাই আছোঁ। সকলো আমাৰ গহপুৰ নাও দৰ্শকসকলক ধন্যবাদ। আৰু লগতে আমাৰ লগত এজন আছে, তেখেতৰ পৰাও আমি কিছু কথা জানিব বিচাৰিম যে কৰোণাৰ পিছত যিহেতু প্ৰথম পূজা বুলি ক'ব পাৰে, কেনেকুৱা অনুভৱ লাগিছে মনত? কেনেকুৱা অনুভৱ কি দুখৰ মাজতে সুখ বিচাৰি আহিছোঁ ঈশ্বৰৰ মন্দিৰলৈ। এতিয়া উপায় নাই, কৰোণাৰ প্ৰতিকূলো মানিব লাগিব, চৰকাৰৰ নিৰ্দেশো মানিব লাগিব। তাৰ মাজতে আমি চৰকাৰৰ সকলো মানি এই মন্দিৰলৈ ঈশ্বৰৰ সেৱা কৰিবলৈ আহিছোঁ। আৰু অতি সুখো আৰু দুখৰ মাজতে এতিয়া দেখিছোঁ যে এইবাৰ অকণমান হ'লেও মানুহে সুখৰ মুখ দেখিছে আৰু মন্দিৰত দৰ্শনাৰ্থী আহি সেৱা কৰিবলৈ আহিছে। এয়া আছিলে আমাৰ মাজত কিছু কথা আমি জানিব পাৰিলোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহা অষ্টমী, কালি সপ্তমী পূজা হৈ গৈছে। আজি মহা অষ্টমীত বহুত ভক্তৰ ইয়াত ভিৰ হয়। বহু দূৰ দূৰণি সমগ্ৰ অসমৰ পৰা মানুহ ইয়াত আগমন ঘটিছে ৰাইজ। আৰু আমি ভাবিছোঁ সম্পূৰ্ণ ক'ভিড প্ৰতিকূল মানি আমাৰ আজি পূজা ভাগ সম্পন্ন হওক আৰু শ্ৰী শ্ৰী মা কল্যাণী আশীৰ্বাদ সকলোৰে